কাৰোবাক অৱহেলা কৰিলে তাৰ কিমান কষ্টৰ তুমি সেইদিনা বুজিবাৰ যিদিনা তোমাকো কোনোবাই অৱহেলা কৰিব। যিয়ে আপোনাক পাত্তা নিদিয়ে তাকো আপুনি পাত্তা দিয়া প্ৰয়োজন নাই, লাগিলে সি যিমানেই ডাঙৰবাৰ বিখ্যাত হওক কিয়। মনত ৰাখিব যে আপোনাৰ পৃথিৱীত আপুনি ৰজা, আৰু যি আপোনাক আপোন বুলি ভাবে তাকেই আপোন কৰি ল'ব। তুমি কিমান সুন্দৰ সেইটো ৰূপ দেখি নহয়, তোমাৰ মন দেখি বুজা যাব। তুমি কিমান শিক্ষিতৰ সেয়া তোমাৰ দৃষ্টি দেখি নহয়, তোমাৰ ব্যৱহাৰ দেখি বুজা যাব। তুমি কিমান সুখী সেয়া তোমাৰ হাঁহি দেখি নহয়, তোমাৰ নীৰৱতা দেখি বুজা যাব। তুমি কিমান ভাল পোৱা সেয়াৰ উপহাৰ দেখি নহয়, তোমাৰ তাৰ প্ৰতি আচৰণ দেখি বুজা যাব যে তুমি তেওঁক কিমান ভাল পোৱা। অনেক কথা কোৱা মানুহ যদি হঠাতে চুপ হৈ যায় তেতিয়া বুজিব যে আঘাত অনেক গভীৰভাৱে হৈছে। জীৱনত এটা কথা শিকিলোঁ, বিচাৰিলেই কাৰো আপোন হ'ব পৰা নাযায়। সময় থাকোঁতেই আপোন মানুহবোৰৰ মূল্য দিয়া, হেৰাই যোৱাৰ পিছত কান্দি কি লাভ। কাৰোবাক ঠগি, কাৰোবাক মিছা কথা কৈ বা কাৰোবাক বিশ্বাসঘাতকতা কৰি নিজকে চালাক বুলি কেতিয়াও নাভাবিবা, কাৰণ সি তোমাক চকু মুদি বিশ্বাস কৰিছিল আৰু সেইকাৰণে তুমি তেওঁক ঠগিব পাৰিলা। মানুহ খুব সহজেই সলনি হৈ যায়, কিন্তু আপোন মানুহবোৰ সলনি হৈ গ'লে আগৰ দৰে পুনৰ ঘূৰাই পোৱা নাযায়। মানুহে যেতিয়া কিবা এটা পায় তেতিয়া তাৰ মূল্য নুবুজে, যেতিয়া হেৰাই যায় তেতিয়া বুজে যে সি কি পাইছিলে আৰু কাক হেৰুৱালে। সূৰ্যতাপ আৰু মা দেউতা খং দুয়োটাই সহ্য কৰিব শিকক, কাৰণ সূৰ্য ডুবি গ'লে এই পৃথিৱীখনেই অন্ধকাৰ হৈ যায় আৰু মা দেউতা গুচি গ'লে জীৱনেই অন্ধকাৰ হৈ যায়। কাৰোবাক মিছা কথা কৈ সুখী কৰাতকৈ সঁচা কথা কৈ কান্দোৱাই ভাল। এনেকৈ ক'লে হয়তো অলপ সময় কাৰণে কষ্ট পাব পাৰে, কিন্তু কেতিয়াও বিশ্বাস নেহেৰাব। যিজনে তোমাক গুৰুত্ব নিদিয়ে তাৰ কাষৰ পৰা গুচি অহা ভাল। নিজকে নাভাবিবা যে তুমি মূল্যহীন, আচলতে তোমাৰ মূল্যৰ দিয়া তাৰ ক্ষমতা নাই। মানুহৰ বেয়া সময় সদায় নাথাকে, কিন্তু বেয়া সময়ত বেয়া ব্যৱহাৰ কৰা সদায় মনত ৰৈ যায়, এইটোৱে বাস্তৱ। অন্য জীৱনত জুই লগোৱা মানুহ এইটো পাহৰি যায় যে বতাহৰ দিশ যদি সলনি হৈ যায় সেই জুয়ে তেওঁকো জ্বলাই ছাই কৰি শেষ কৰি দিব। যিয়ে তোমাক চকু মুদি বিশ্বাস কৰে তাৰ বিশ্বাস কেতিয়াও নাভাঙিবা, কাৰণ বিশ্বাস এবাৰে হয়, বাৰে বাৰে নহয়। যি মানুহৰ কাৰণে আজি তুমি ইমান কষ্টেৰে অপেক্ষা কৰি আছা, সেই মানুহজনে তোমাৰ কাৰণে অপেক্ষা কৰিছে নে নাই সেইটো তুমি জনাটো দৰকাৰ। এজন ভুল মানুহৰ কাৰণে অপেক্ষা কৰি সময় নষ্ট নকৰিব, কাৰণ সময় কাৰো কাৰণে অপেক্ষা নকৰে। জীৱনত এইকেইটা কথাৰ সদায় মনত ৰাখিব, নিজৰ কথাৰ নিজৰ ভিতৰতেই গোপনে কৰি ৰাখিব। মনত ৰাখিব যিমানেই আপোনাৰ পাৰ্চনেল কথাবোৰ গোপনে ৰাখিব সিমানেই আপুনি নিৰাপদ। সৎ আৰু মহান ব্যক্তিসকলক সমালোচনা কৰা খুবেই সহজ, কিন্তু তাৰ সমান হোৱাৰ বহুত কঠিন। যদি জীৱনত সফল হ'ব বিচাৰে তেনেহ'লে টকাক সকলো সময়তেই পকেটত ৰাখক, মগজুত নহয়, কাৰণ টকা চিন্তাই সকলো সময়তেই মানুহক লক্ষ্যৰ ভ্ৰষ্ট কৰে।